হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি ভিডিঅ'টো ৰেল ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ। আমি এইফালে আহিছোঁ অলপ ফুৰিবলৈ বুলি। ইয়াত পালোহি আমি গুৱাহাটী ৰেল ষ্টেচন ৰাতিপুৱা মৰ্ণিং গাইছ। এতিয়া আমি একদম বেমাৰী টাইপ, ৰাতিটো হোৱা নাই, টোপনি খতি পুৰা। মানে আমি যিটো দবাত গৈছিলোঁ তাত মানে বেলেগ দুজন মানুহো গৈছিলে। তাৰে এজনে পূৰা গান লগাইছে আৰু এজনে পূৰা নাক মাৰিছে। সেইটো কাৰণে আমাৰ হোৱাই নহ'ল গোটেইকেইজনী। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিলোঁ শ্বিলঙতে। আকৌ অলপ ফ্ৰেছ হৈ মেলি আৰু জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আমি গৈ আছোঁ। পিছে মই কোৱা হোৱাই নাই নহয়, আমি ক'লে গৈছোঁ। আমি প্ৰথম দিনা গ'লোঁ শ্বিলঙত। তাত আমি ফাৰ্ষ্ট গ'লোঁ বটানিকেল গাৰ্ডেন। ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ অৰ্কিড পোৱা যায়। এই অৰ্কিডসমূহ ফুলা নাই যিহেতু ছিজন হোৱা নাই ফুলাৰ। আৰু এইফালে চাওক, এইবিলাক ফাৰ্ণ হয়। আৰু এইজোপা চাওক, ইমান ডাঙৰ এজোপা ফাৰ্ণ হয়। আৰু এইখিনি যোনখিনি দেখিছে, এই গছজোপা চাহ গছ আৰু মানে গোলাপ ফুল লগোৱাই এজোপা ৰুইছে। আৰু এইজোপা দেখিছে। পাৰ্কখন চাবলগীয়া বহুত আছে আৰু শিকিবলগীয়া বহুত আছে। কেতিয়াবা আপোনালোকে যদি শ্বিলঙলৈ আহে তেন্তে এইখনত অলপ সোমাই যাব, ভাল লাগিব। বৰ বেছি ভিডিঅ' কৰা নহ'ল যিহেতু বেছি চাবলগীয়া আছিল কাৰণে চালোহে আৰু দেই। আজিলৈ ইমানেই, আৰু নেক্সট পাৰ্ট 2ৰ সৈতে লগ পাই আছোঁ। আজিলৈ বাই বাই।